নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছো হয়তো আপোনালোক নিশ্চয় ভালে আছে ভাবিছো আপোনালোকে মোৰ এই ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহলে মোৰ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মই যি ভিডিঅ'বোৰ আপোনালোকে হয়তো নিশ্চয় নটিফিকেশন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহলে আপোনালোকে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ভাবিছো ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব সপোন সকলোৰে থাকে আজি মোৰ সপোন আছে আপোনাৰো সপোন আছে আমি যেতিয়া সৰু আছিলো তেতিয়া মাৰ এটা সপোন আছিলে মোৰ ল'ৰাটো ছোৱালীজনী ভালকৈ পঢ়ি পিনি নিজে নিজৰ ওপৰত থিয় দিব আৰু বিপদৰ সময়ত আমাৰ কণাৰ লাখতি হ'ব বা আমাক সহায় কৰিব কিন্তু আমি সপোন দেখো কিন্তু কিছুমান সপোন আমি দিঠকত পৰিণত কৰিব পাৰো আৰু কিছুমান সপোন আমি দিঠকত কেতিয়াও পৰিণত কৰিব নোৱাৰো আচলতে কি জানেনে যেতিয়া এজোপা গছ মৰি যায় গছজোপা যেতিয়া মৰি যায় যেতিয়া তাত যদি পানী দিয়া হয় পানী দিয়াৰ পিছত গছজোপা আকৌ পুনৰ সজীৱ হৈ উঠে ফলত গছজোপা আকৌ পুনৰ জীৱন পায় ফলত গছজোপাত নতুন ফল ফুলে ফল ধৰে ইত্যাদি কিন্তু সপোনবোৰ যে আমি যে দেখো কিন্তু সপোনবোৰ আমি দিঠকত পৰিণত কৰিব পাৰিব লাগিব আমি যদি আনক হিংসা কৰোঁ আমি যদি আনৰ যদি বেয়া হতো চিন্তা কৰোঁ আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ আমি সদায় আনৰ ভাল হতো চিন্তা কৰিব লাগিব আপুনি যদি আনৰ যদি ভাল হতো চিন্তা কৰিছে তেতিয়া আপোনাৰ নিশ্চয় ভালে হ'ব কিন্তু যদি আপোনাৰ মনত যদি কৰ্তৃত্ব কিছুমান বুদ্ধি খেলাই আছে আপুনি যদি আনৰ যদি বেয়া হতো যদি চিন্তা কৰিছে তেতিয়া আপোনাৰ নিশ্চয় বেয়া হ'ব আপুনি যিমানেই ভাল কাম কৰক কিন্তু ভগৱানে আপোনাক চাই আছে যে এই মানুহজনে ভাল কাম কৰিছে নে বেয়া কাম কৰিছে আপুনি ভাবিছে মই ভাল কাম কৰিছো মোক সকলোৱে ভাল পায় কিন্তু এটা কথা মনত ৰাখিব আপুনি বেয়া কাম কৰিলে ভাল কাম কৰিলে ভগৱানে ওপৰৰ পৰা চাই আছে আপুনি যদি বেয়া কাম কৰিছে তাৰ ফল আপোনাক দিব আৰু যদি আপুনি ভাল কাম কৰিছে সেই ফলো আপোনাক দিব সেইকাৰণে আমি আনৰ কেতিয়াও বেয়া হোৱাটো চিন্তা কৰিব নালাগে কাৰণ আপুনি মানুহ অন্যজন মানুহ সকলোবোৰে মানুহ হয় কাৰণ পৃথিৱীত মানুহে শ্ৰেষ্ঠ কিন্তু শ্ৰেষ্ঠ জীৱ হিচাপে আমি শ্ৰেষ্ঠ হিচাপে কাম কৰা উচিত সেইকাৰণে ক'ব বিচাৰোঁ কোনেও কাকো হিংসা নকৰিবা কাৰণ হিংসা কৰিলে আপোনাৰ উন্নতি নহয় কাৰণ এজন মানুহৰ উন্নতি অবিহনে এটা সুস্থ পৰিৱেশ কেতিয়া গঢ় লৈ উঠিব নোৱাৰে এটা সুস্থ পৰিৱেশ গঢ় লৈ উঠিবলৈ এটা সুস্থ মনৰ প্ৰয়োজন সুস্থ মনটো আপুনি কেনেকৈ তৈয়াৰ কৰিব বা সুস্থ মনটো আপুনি কেনেকৈ গঠন কৰিব বা সুস্থ মনটো আপুনি কেনেকৈ সৃষ্টি কৰিব সেইটো নিৰ্ভৰ কৰিব আপোনাৰ নিজৰ ওপৰত সুস্থ মন এটা গঠন কৰিবলৈ বা সুস্থ মন এটা ল'বলৈ হ'লে আপুনি ভাল চিন্তা কৰিব লাগিব বা আপোনাৰ মনটো সুস্থ থাকিব লাগিব তেতিয়া আপুনি এটা সুস্থ পৰিৱেশ গঢ় দিব পাৰিব যদি পৰিৱেশটো যদি সুস্থ হয় তেতিয়া সকলোবোৰ ভালে থাকিব আপুনি মই সকলো মানুহ ভালে থাকিব সেইকাৰণে সুস্থ পৰিৱেশ এটা সৃষ্টি কৰা উচিত আচলতে যেতিয়া সন্ধিয়া হয় সন্ধিয়া টাইমত এই পৰিৱেশটো চাবলৈ খুবেই সুন্দৰ হয় মানে ঘৰৰ ওপৰত ঘৰ কিন্তু গাঁৱৰ পৰিৱেশ হোৱা হ'লে ঘৰৰ কিনাৰ গছ দেখি থাকে কিন্তু ইয়াৰ ঘৰৰ ওপৰত ঘৰ আৰু যেতিয়া মানে গোটেই এতিয়া আন্ধাৰ হৈছে মানে সন্ধিয়া টাইম হৈছে কিন্তু যেতিয়া লাইটবোৰ সম্পূৰ্ণকৈ জ্বলি উঠিব তেতিয়া মানে পৰিৱেশটো চাবলগীয়া পৰিৱেশ হয় যেনেকৈ আপুনি পূজা টাইমত যেতিয়া গোটেইখন পোহৰ হৈ পৰে জিলিক জালাক হৈ পৰে ঠিক তেনেকুৱা টাইপৰ হৈ পৰে কিন্তু এতিয়া সন্ধিয়া হোৱাৰ সময় হৈছে ইমান মানে পৰিৱেশটো সজীৱ হৈ উঠা নাই সজীৱ আৰু এইফালে মানে দেখিছে মানে অলপ দিনৰ পিছত দেখিব এই মাটি পেলাই গোটেই বিল্ডিং বনাই দিছে পৰিৱৰ্তন কিন্তু গাঁও আৰু চহৰৰ মাজত বহুত পৰিৱৰ্তন দেখা যায় গাঁৱত আপোনাৰ সম্পূৰ্ণ নিজে কিবা এটা কৰিব পৰা স্বাধীন চিতিয়া কিবা এটা মন থাকিলেও সেইটো কৰিব পাৰে কিন্তু চহৰ অন্য বেলেগ চহৰখন অন্য সুকীয়া চহৰখনত আপুনি কিবা এটা খেতি কৰোঁ বুলি ক'লে মানুহে ক'ত খেতি কৰিব মাটি নাই কাৰণ ঘৰৰ ওপৰত ঘৰ হয় মানুহে খেতি কৰিবলৈ হ'লে সেই চাহটোৰ ওপৰত খেতি কৰিব কিন্তু ঘৰৰ যেতিয়া আমি গাঁৱত যেতিয়া আমি থাকোঁ গাঁৱত থাকিলে আমি ঘৰৰ কিনাৰতে হওক বা বাৰীতে হওক যি মন যায় নিজৰ ইচ্ছামতে সকলো খেতি কৰিব পাৰোঁ সেই গাঁও আৰু চহৰৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় আচলতে এটা কথা কি জানেনে গাঁওখনত আপোনাক নিজৰ দেউতাৰ নামেৰে চিনি পায় কিন্তু চহৰখনত মানুহৰ নাম কৈ হয়তো চিনি নাপাব পাৰে ঘৰৰ নম্বৰে চিনি পায় আমুক নম্বৰ 26 নম্বৰ 25 নম্বৰ 1 নম্বৰ 2 নম্বৰ ইত্যাদি কিন্তু গাঁৱত সম্পূৰ্ণ বিপৰীত আমুকৰ পুতেক আমুকৰ জীয়েক তামুকৰ ঘৰ ইত্যাদি এইখিনি বগৰীখিনি মই আপোনালোকক আগতে এদিন দেখুৱাইছিলোঁ কিন্তু মানে নামে যাৰ ডলাৰ বগৰী আচলতে বাগৰি শেষ হৈ যায় মাটিতে পৰে নে মানুহে নিয়ে নে মানে অকল বাগৰি থাকে বগৰী বহুত আছিলে কমি বহুত হৈ গ'ল আৰু সেইফালে মানে বয়ামত মানে আচাৰ ভৰাইছে আৰু ইয়াত মানে বগৰী মানে শেষ হৈ গৈছে আৰু তাতে অলপ ভালে মানুহো খালে ৰদিও কেতিয়াবা খায় নেকি মানে শুকাই মানে সৰু হৈ গৈছে নাম যায় ডলাৰ বগৰী কৈছে মানে বাগৰি শেষ হৈ থাকে আচলতে ডলাৰ বগৰী নিচিনাৰ দৰে এচাম মানুহ আছে
যি মানে যাৰ কোনো নিৰ্দিষ্টতা নাথাকে বাগৰি বাগৰি মানে কিবা এটা কাম কৰিলে ধৰি লওক কামটো মানে সম্পূৰ্ণকৈ নকৰে আধা ইয়াত কৰিলে আধা তাত কৰিলে আকৌ বেলেগ এটা কাম কৰিলে ঠিক তেনেকুৱাৰে ডলাৰ বগৰী আৰু মানুহ কিবা এটা যেন মিল আছে নিশ্চয় মিল আছে থাকিবই দিয়কচোন ডলাৰ বগৰী ফকৰা যোৱা আছে ন ডলাৰ বগৰী আচলতে ডলাৰ বগৰীৰ নিচিনা কিছুমান মানুহ থাকে নিৰ্দিষ্টতা বোলা বস্তুটো একোৱেই নাথাকে আনে যি কয় সেইটোৱে শুনে মানে আনৰ ওপৰত নিৰ্ভৰ কৰে আনৰ কথা মতে উঠা বহা কৰে ঠিক তেনেকৈ মানে বাগৰি থাকে আজি ইয়াত কালি তাত ঠিক ডলাৰ বগৰীখিনিও একে অৱস্থাই হৈছে নামেই যাৰ ডলাৰ বগৰী আমি দুটা একেলগে ভাত খাইছোঁ মই কিমান ফাষ্ট চোৱা আৰু তুমি কেনে খাই আছা মই কিমান ফাষ্ট হয়নে নহয় তুমি চবতে লেট তুমি ভাত খোৱা লেট তুমি ভিৰটোত থাকোঁতে কেছ কাটি থাকা তাত লেট সেইকাৰণেতো মানুহে কাজিয়া কৰে ন এনেই মানুহেতো কাজিয়া নকৰে এনেই কাজিয়া কৰিব নি ইমান লেজি ফাষ্ট হ'বলৈ চিন্তা কৰিব লাগে এইটো চিন্তা কৰিব লাগে কেনেকৈ মই সোনকালে খাওঁ কেনেকৈ মই সোনকালে কিবা এটা কাম কৰোঁ সেইবোৰ ধান্দা নাই লেজি 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 সৰু ল'ৰা এটা তোমাতকৈ ফাৰ্ষ্টে কাম কৰিব নেকি তাক যদি কয় কলমটো শুইটাৰ পৰা লৈ আহাচোন সি দৌৰ মাৰি গৈ আনিবগৈ তুমি তাতকৈ পিছ পৰি যাবা ৰাতিপুৱা পানী ধৰিবলৈ জগালে মানে কিয় মই কওঁ উঠা 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 মই পানী দুটিং তিনিটিং আনি হৈ যায় কাজিয়া সেইবোৰ কাৰণতে কাজিয়া হয় এবাৰ কেনেকুৱা মুখ কুম্ভকৰ্ণ সোৱাদে হয় আৰু খোৱা খোৱা জল্দি খোৱা ইমান টাইম লাগে নেকি ভাত কাটি কাটি মই কিমান ফাষ্ট হৈ গ'ল দেখা নাই কোৱালি খানে পূৰা চুবোৱা নাই ডাইৰেক্ট গিলিহে দিছে হয় নাই আচলতে ভাত খাওঁতে পানী খাব নালাগে ভাতবোৰ পেটত উপঙি যায়